এ বান্ধৈন ওই নাম যিয়ে হোক বৈ যায় যে নিজ পানীটো একেহে এই গামোচাখন ক'ত থলিও এয়া ল দে আৰু ঘৰলৈ সদায় সদায় প্ৰসাদ আনি থাকিলে নহ'ব নবৌ এজনীও আন মৰমীজনীক আজিও পাহৰিব পৰা নাই বুজিছ সেই তেতিয়াহ'লে নিজক বাদ দে মোক আজৰি কৰি দে পৰা যাবনে পৰা যাব কৃষ্ণ ইছ আকৌ ছিঙি থাকিলে বা সূতা ছিঙিলে দেখোন বয়সো ছিগি ছিগি গৈ আছে খোলালিয়েৰৰ চেহেৰা দেখিছেনে নাই কেনেকুৱাজনী হৈছিলে আৰু অকণমান শকত হ'লে কোনে নিব ছোৱালী মানুহ তোক কোনে নিলে মোৰ নিচিনা দুৰ্ভগীয়া এটা নোলাবনে বল পাকঘৰত থৈ আহোঁ কলি ফেটিডাল এডাল পৰা যাব কিন্তু মই আকৌ মোৰ সেই ভণ্টিলে বুলিহে মনোনীত কৰিছিলোঁ আমি আকৌ আমাৰ খুলখালীজনী আগ কৰি থৈছিলোঁ আমাৰ মাহী নে বান্ধৱে যাকে নিয়ে নিব প্ৰথমতে বিয়াখন পাতিবলেতো মান্তি কৰাওক বান্ধৈ নাম লওঁতে বান্ধৈ হাজিৰ নোৱাৰো বুলি কৈছো নে না এ বান্ধৈন ওই নাম যিয়ে হোক বৈ যায় যে নিজ পানীটো একেহে চকু যায় যে নিজ ঐ লাগে ভাল লাগি যাওক মৰমটো একেহে নজনী মোৰে বান্ধৈ মেলি চমন মেলি দে পাছত আকৌ নকবি এনেহে মেলিলে নহব মন ঐ চেপটো লাগিব ধন ভাবিল এতিয়াই ভাবিল পাতিব পাৰিবিনে বিয়াখন পাতিব পাৰিম জানো বিয়াখন পৰা যাব ঠেলা হেঁচা কৰিলেই হ'ল তুমি দিবা 60 মই দিম 60 বেলেগ বস্তু চব বাকী বাৰুণা পাতি এজন দেখিছনে মুকুতি পাবলৈ ভকতিৰ ধৰিলে আচল কথাটি জানেই জনাবোৰে মৰম পলাই গ'ল সিজনৰ ভাগ চেলিলে পোন মাৰি চুৰিয়া পিন্ধিলে চেল কপালত চন্দন জিলিকালে নহব নানে চেল সংসাৰনো কি বস্তু এই গৃহস্থী কি বস্তু জমৰ আগত কি কব হেন জানি মোৰে বান্ধৈ মেলি চমন মেলি দে পাছত আকৌ নকবি এনেহে মেলিলে নহব মন চেপটো লাগিব ধন ভাবিল এতিয়াই ভাবিল পাতিব পাৰিবিনে বিয়াখন পাতিব পাৰিম জানো বিয়াখন পাৰিবা এই লোন এটা লৈ লোৱা তাৰপিছত বিয়াত মানুহ
খেলা এই কথাত কোনোবাইহে থাকে কৈ হ'বলা গৃহস্থী সংসাৰত চৌষষ্ঠি জেমেলা এতিয়া উঠাইছে চা উঠ যদি উঠি যা তয়ো তাকে হা হেন জানি মোৰে বান্ধৈ মেলি চমন মেলি দে পাছত আকৌ নকবিহেনেহে মেলিলে নহ'ব মন ঐ চেপতো লাগিব ধন ভাবি ল এতিয়াই ভাবি ল পাতিব পাৰিবিনে বিয়াখন পাতিব পাৰিবিনে বিয়াখন পাতিম বিয়া লোন লৈ পাতিম কইনা কিন্তু বেংকে চাই দিয়াহে আনিম হা কি হ'ল পানৈ চব একেই হে